নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ নাম হৈছে আয়ুষ্মান গোস্বামী আৰু মোৰ চেনেল আয়ুষ্মান ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে জুনৰ 23 তাৰিখ আৰু আজি এটা গম পায়নে মোৰ কাৰণে বহুত স্পেচিয়েল আৰু এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ আজি হৈছে মোৰ জন্মদিন। আৰু জন্মদিন বুলি ক'লে মই আপোনালোকে এটা কথা এটা মোৰ আহিব পাৰে কি মই ৰাতিপুৱা ইয়াত কি কৰি আছোঁ। মই আজি নিজৰ লগৰ আবিৰ স্কুটি লৈ পেলাই ইয়াত এনেই ব্লগৰ শ্বুট এটা কৰি পেলাই আহিলোঁ। আৰু এইবাৰ জন্মদিনা মই বৰ ডাঙৰকৈ নহয়, অলপ সৰুকৈ উদযাপন কৰিম। আৰু আজি মই কেইটামান নিজৰ লগৰক মাতিছোঁ ঘৰলৈ বুলি, আৰু তাতে গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এতিয়াতো ইয়াত আমি তাত আছোঁ, ডাইৰেক্ট ঘৰলৈ যাম আৰু তাতে গৈ পেলাই আপোনালোকক দেখাম। এনেকৈ গাইছে আপোনালোকে যেনে দেখিলে গোটেইকেইটা আহি গ'ল। এয়া জুতিয়া, এয়া আনিছ, ভৰদ্বাজ, আবিৰ গোটেইখিনি আহি গ'ল। এতিয়া সিহঁতে মোক কি কৰে নাজানো ভালকৈ। এতিয়া দিলে গোটেইকেইটা মানুহ আহি গ'ল, দেখাই দিছে ৰ'ব। এতিয়া আনিছ বাহিৰলৈ গৈছে কিবা এটা কাৰণে নাজানো। কেকটো আনিবলৈ গৈছে। আনিছ আহি গ'ল, দেখিছে আপোনালোকে। আপোনালোকক অলপ আগত দেখাম ৰ'ব। এতিয়া পটককৈ এইকেইটা অলপ ওলাই গ'ল মানে কাৰোবাক লৈ নিবলৈ। অংকিত বুলি লগৰ এটা আছে আমাৰ, এতিয়া ই বোলে মোৰ লগতে ফুটবল চেলেঞ্জ এটা খেলে। হা খেলি চাওঁ হা। দেখিছে গাইজ, নোৱাৰে মোৰ লগত খেলিব নোৱাৰে, মোৰ লগত নোৱাৰে খেলিব, মোৰ লগত নোৱাৰে। হা খেলি চাওঁ, এইটোহে প্লে আৰু। এতিয়া জাষ্ট এইটোক পাই গ'লোঁ মই ৰাস্তাতে। মই ঘৰৰ পৰা লৈ যোৱাৰ কথা আছিল, কিন্তু ইয়াক মই ৰাস্তাতে পাই গ'লোঁ, সেইকাৰণে ইয়াক লৈ ডাইৰেক্ট ঘৰলৈ যাওঁ। এতিয়া আমি কেক চেক কাটি পাৰি পেলাই দেখাব পাৰিছে, কেমেৰামেন দেখুৱাই দিয়া। এইবোৰ টিম চিম ভাঙিবলৈ ৰেডি কৰিছে, আনিছে এইবিলাক গোটেইকেইটা আহিলে। এতিয়া জুতিয়া দেখিছে কেনেকৈ ঘৰকে খাইছে। আনি কচি নতুনকৈ আইফোন লেগা চাইডত খাই ৰ'ব গাইছ। এতিয়া গাইছ এতিয়ালৈকে গোটেইলৈকে ভাত চাত খালে। এতিয়া দেখিছে গোটেইবোৰ ওলাই আছে ইয়াৰ পৰা। এতিয়া স্কুটিটো লৈ পেলাই এতিয়া আমি এফালে অকণ ওলাই যাওঁ। এতিয়া চাওঁ ক'লে ওলাই যাওঁ। এতিয়া আপোনালোকে তাতে খাম ৰ'ব, ব'লক গাইছ। বাইপাছৰ ওচৰত পুলিচ ৰৈ আছিল, সেইকাৰণে আমি স্কুটিবোৰ ঘূৰাই পেলাই ঘৰলৈকে যাব লাগিব। চক এতিয়া মোৰ লগত আনিছে, চলাই আছে। পিছফালে এইটো আমাৰ আবিৰ বহি আছে, এইটো মাজত মই লাগি গৈ আছোঁ গাইছ। এতিয়া আপোনালোকৰ নামকেইটা দেখাব হ'ব। আৰু ফাইনেলি এইখিনি আমি আলিমৰ ওচৰতে ৰ'লোহি। এয়া অংকিত আৰু আবিৰ ৰৈ আছেহি। এইখিনি দিলে গাইছ এই সৰু ব্লগটো ৰাখিছোঁ। যদি আপোনালোকে চাই ভাল পায় ব্লগটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেনে নেক্সট ব্লগটো আকৌ আপোনালোকক লগ পাম।